মই দুৰ্গা পূজা উপলক্ষে দুৰ্গা মণ্ডপত কেইটামান প্ৰগ্ৰামৰ কাৰণে আহিছোঁ। প্ৰথমতে মই দুৰ্গা পূজাৰ লগে লগে বৰবৰীত এটা পৰম্পৰাগতভাৱে 40 বছৰ আগৰ পৰা বাথৌ পূজাৰ আয়োজন কৰা হয় আৰু এই বাথৌ পূজাত মই আহিছিলোঁ আৰু পূজা কৰি পেলাই ওলাই আহিলোঁ। ভাল লাগিল। তাতে এই অঞ্চলৰ জনগণ ৰাইজ খুব উৎসাহেৰে অংশগ্ৰহণ কৰিছে আৰু ইয়াতে যিটো গল্ডেন জুবিলি চেলিব্ৰেশ্যন হ'ব বাথৌপুৰী বাথৌ মন্দিৰৰ নামত 50 বছৰ সম্পূৰ্ণ হ'ল। 23 তাৰিখ জানুৱাৰীৰ পৰা হ'ব। ইয়াৰ লাই কোঠা যিটো স্থাপনৰ কাৰণে মোক মাতিছিল আৰু এই কাৰ্যসূচী সম্পৰ্কে ইয়াতে এটা সৰু মিটিং হ'ল। ইয়াতে মই থাকিলোঁ। এইটো দেখিছোঁ যে এটা কাৰণবিলাক বেলেগ হ'ব পাৰে, যিটো এটা দিন সময় মাধ্যমবিলাক বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আধ্যাত্মিক যিটো এটা চিন্তাধাৰা সমাজৰ মাজত যদি বৰ্তি থাকে, এই দুৰ্গা পূজাই হওক বা লক্ষী পূজাই হওক বা বাথৌ পূজাই হওক, সমাজ সদায় শান্তিপূৰ্ণভাৱে থাকে আৰু প্ৰতিটো সমাজত সৰু সুৰা সমস্যা নথকা নহয় আছে। যুৱ সমাজৰ মাজত আজি এটা উশৃংখলতাই দেখা দিছে আৰু এই উশৃংখলতা নিৰ্মূল কৰিব লাগিলে আমাৰ ধৰ্মজ্ঞানৰে এটা প্ৰয়োজন হৈছে। অন্য জ্ঞানৰ দ্বাৰাই নহয়, আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন। তাৰ কাৰণে মই আজি আহিছোঁ আৰু মই এটা কিছুমান দুৰ্গা মণ্ডপ দুৰ্গা মণ্ডপ ঘূৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বাক্সা চাপাগুৰি সমষ্টিৰ অধীনত 8টা যিটো দুৰ্গা মন্দিৰ চিলেক্ট কৰিছে আৰ্থিক অনুদানৰ কাৰণে। তাৰ কাৰণে চেকটো মই দিব আহিছোঁ। আপোনালোকক মই নমুনা দিছোঁ। এইটো চেক প্ৰতিটো দুৰ্গা মন্দিৰৰ নামত 10,000 টকাকৈ মুখ্যমন্ত্ৰীৰ অনুদান। তাৰপিছত মোৰ তৰফৰ পৰা যিমান দূৰ সম্ভৱ অলপ অলপকৈ দি গৈছোঁ, যাতে মন্দিৰবিলাক ভালে পূজাবিলাক ভালে ভালে হয়। মই এইটোৱে আশা কৰিছোঁ যে এই দুৰ্গা পূজা উপলক্ষে এটাই আহ্বান জনাম, অনাগত সময় আমাৰ মাজত বিগত যিটো কেইবা বছৰ যেনেকৈ শান্তিপূৰ্ণভাৱে অতিবাহিত হৈছে, সমাজখনত কোনো বিশৃংখলতা নাই, সি তেনেকৈয়ে অনাগত সময়তো এনেকৈ চলি যাব আৰু ভাল দিন আহিব চবৰ কাৰণে। শান্তিময় এটা পৰিৱেশ বিৰাজ কৰিব, সেইটোৱে মই আশা কৰিছোঁ। আৰু ইয়াত চব জনগোষ্ঠীৰ ৰাইজে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে চবেই একেলগে থকাৰ মানসিকতা লৈ যাতে আগবাঢ়ি আহে। মই মধ্যে প্ৰায় আজিৰ পৰা কেইদিনমান আগৰে মই কেইটামান দুৰ্গা মন্দিৰ মই ঘূৰিছোঁ ৰাস্তা। আজি মই হয়তো বা 5-6টামান দুৰ্গা মন্দিৰত যাম আৰু কিছুমান য'ত যাব নোৱাৰিম তাতে মই তেওঁলোকক মাতি পেলাই চেকটো দিবলৈ হাতত লৈছোঁ। এই বিলটো এটা চাওঁ যিটো কেনেকৈ কৰা যায়, কিন্তু মই এতিয়ালৈকে কোনো পৰিকল্পনা লোৱা নাই। মই এটা স্বীকাৰ কৰি লৈছোঁ, এই পৰিকল্পনা এতিয়ালৈকে আৰম্ভ হোৱা নাই। আপোনালোকে দৃষ্টিগোচৰ কৰিছে যেতিয়া ইয়াত বহুতখিনি এটা ৰাস্তা আছে এইটো ডেভেলপ কৰিবৰ কাৰণে। আজিকালি অমৃত সৰোবৰৰ পৰা আৰম্ভ কৰি পেলাই আৰু জিলা পৰ্যায়তো কৰে এইটো, কিন্তু মোৰ তৰফৰ পৰা মই নিশ্চয় এইটো ডেভেলপ কৰিবলৈ চেষ্টা কৰিম আৰু যিটো বিল সমিতি আছে তাৰ লগত মই অতি অনতিপলমে বহিম। তাৰ লগত আজিকালি বহুত ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম আহি গৈছে, যেনেকৈ প্লেণ্টেশ্যন আহি গৈছে বা আপুনি ডায়েৰী ফাৰ্মৰ কথাও আহি যায় বা পল্ট্ৰি বা গোটাৰী, এইবিলাক লগতো ইণ্টিগ্ৰেটেড এটা আইডিয়া লৈ পেলাই গভৰ্ণমেণ্ট অফ আছামে কৰিছে যেতিয়া, এইটো এটা আৰ্নিঙৰ এটা চ'ৰ্চ বনাব পাৰি আমাৰ, সেইটো নিশ্চয় ভাবিছে। सना रुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सना रुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारि। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन।
MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।